নমস্কাৰ বন্ধু বান্ধৱীসকল, মই গৰমত এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপি মানে আন নহয়, গৰমত আপোনালোকে পদিনা দি চৰবত বনাই খাই চাবচোন, কিমান ধুনীয়া, গাটো কিমান শীতল পৰি যায়। এয়া মই পদিনাখিনি ছিঙি লৈ ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লৈ এয়া তাৰপিছত মই আকৌ নেমু টেঙা চেপি ল'ম। এয়া নেমু টেঙা অলপ চেপি থোৱা আছিলে আৰু এফাল চেপি দিছোঁ। এয়া নেমু টেঙাখিনি মই চেপি দিছোঁ ধুনীয়াকৈ। ইয়াত মই নিমখ আৰু চেনিটো আগতীয়াকৈ গুলি লওঁ, কাৰণ পিছত ফ্ৰিজিঙৰ পানী দিলে চেনি আৰু নিমখটো গোলাত অলপ দেৰি হয়, ৰৈ যায়। সেইবাবে মই আগতীয়াকৈ চেপি ফ্ৰিজত ৰখা পানীখিনি মই ইয়াত দি দিছোঁ ধুনীয়াকৈ। তামৰ পাত্ৰত ৰখা পানী হয় এয়া। তাৰপিছত এয়া ধুনীয়াকৈ মই এতিয়া গুলি ল'ম। এয়া ব্লেক চল্ট দিছোঁ। প্ৰয়োজন অনুসৰি আপোনালোকে দি ল'ব। এতিয়া মই এয়া লৰাই দিছোঁ। ব্লেক চল্টটো পুতুককৈ মিক্স হৈ যায়, সেইবাবে মই পিছত দিছোঁ। এয়া পদিনাখিনি অকণমান মই হাতে মোহাৰি ইয়াত দি দিলোঁ। এয়া মই এতিয়া খাবৰ বাবে দিম। স্কুলৰ পৰা আহিলে মই এইদৰে বনাই খুৱাওঁ। আপোনালোকে কেনেদৰে বনাই খুৱাই জনাব কমেণ্টত। নমস্কাৰ।